নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মৌচুমী পোনপ্ৰথমে মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ অসমৰ লোক সংস্কৃতি আৰু উৎসৱ পাৰ্বণৰ থাৰ্ড পাৰ্ট। তেনেহ'লে ৰৈ নাথাকি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 21 নম্বৰ প্ৰশ্নটো আছিলে যে ৰাভাসকলৰ সৰ্বশ্ৰেষ্ঠ দেৱতা কি? ইয়াৰ উত্তৰ হৈছে চাৰপাক বা ঋষিদেৱ ৰাভাসকলৰ প্ৰধান আৰু সৰ্বশ্ৰেষ্ঠ দেৱতা। 22 নম্বৰ প্ৰশ্নটো হৈছে ঐনিতম কি? ইয়াৰ উত্তৰ হৈছে মিচিংসকলে ফাগুন মাহৰ প্ৰথম বুধবাৰে ডেকা-গাভৰু মিলি গুমৰাগ নৃত্য কৰে আৰু তাৰ লগত কেতবোৰ প্ৰণয়মূলক গীত গায়। এইবোৰকে ঐনিতম বোলে। 23 নম্বৰ প্ৰশ্নটো হৈছে বিষ্ণু নৃত্য কি? ইয়াৰ উত্তৰ হৈছে বিষ্ণু নৃত্য বা বাইডিমা নৃত্য ডিমাছাসকলৰ বসন্তকালীন লোকনৃত্য। 24 নম্বৰ প্ৰশ্নটো হৈছে যে বাস পূজা কি? ইয়াৰ উত্তৰ হৈছে হাজোংসকলে বহাগ মাহত বাস পূজা কৰে। 25 নম্বৰ প্ৰশ্নটো হৈছে যে মিচিংসকলৰ জাতীয় উৎসৱ কি? ইয়াৰ উত্তৰ হৈছে আলি আই লৃগাং। 26 নম্বৰ প্ৰশ্নটো হৈছে বড়োসকলৰ জাতীয় উৎসৱ কি? ইয়াৰ উত্তৰ হৈছে বৈশাগু। 27 নম্বৰ প্ৰশ্নটো হৈছে বড়োসকলৰ ধৰ্মীয় উৎসৱ কি? ইয়াৰ উত্তৰ হৈছে খেৰাই পূজা অথবা বাথৌ বা শিৱ পূজা। 28 নম্বৰ প্ৰশ্নটো হৈছে ৰাভাসকলৰ প্ৰধান উৎসৱ কি কি? ইয়াৰ উত্তৰ হৈছে বাইখু আৰু ঋষি পূজা। 29 নম্বৰ প্ৰশ্নটো হৈছে কাৰ্বিসকলৰ প্ৰধান জাতীয় উৎসৱ কি? ইয়াৰ উত্তৰ হৈছে ৰংখেৰ। খেতিপথাৰৰ আৰম্ভণিতেই এই উৎসৱ পালন কৰা হয়। গতিকে কাৰ্বিসকলৰ প্ৰধান জাতীয় উৎসৱ হৈছে ৰংখেৰ। 29 নম্বৰ প্ৰশ্নটো হৈ গৈছে। এইবাৰ 30 নম্বৰ প্ৰশ্নটো হৈছে তিৱাসকলৰ পৰম্পৰাগত উৎসৱ কি? ইয়াৰ উত্তৰ হৈছে লখিমী পূজা, চংখং পূজা, লাংখুন পূজা আৰু ৱানছাৱা উৎসৱ। তেওঁলোকৰ আন এটা উৎসৱ হ'ল ছগ্ৰা মিছাৱা। ই এটি বসন্ত উৎসৱ। এনেদৰে মই আপোনালোকক মাজলৈ প্ৰত্যেক দিনাই নতুন নতুন জানিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ দি যাবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো বজাই দিব। ধন্যবাদ।